হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে আৰু মোৰো ভালেই। আৰু মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই ভাবিছোঁ মই বিহুৰ এইকেইদিন কি কৰিলোঁ তাৰে আপোনালোকৰ আগত অলপ দেখাম আৰু তাৰে সেইবাবে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আচলতে এইকেইদিন ভিডিঅ' কৰিব পৰা নগ'লে মানে ভালকৈ, সেইকাৰণে অলপ ক্লিপ আৰু আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু অলপ কৰি থোৱা আছিলে এইখিনি আৰু আপোনালোকে চাই কেনেকুৱা পায় জনাব। আৰু এতিয়া জেতুকা সানিম বুলি ল'লোঁ আৰু জেতুকা পাৰি আনিলোঁ গছৰ পৰা, তো এয়া ছিঙি পেলাই সানিম। আৰু মই এতিয়া বনাম এয়া গুড় দিয়া নাৰিকলৰ লাড়ু। মই গুড় দি পেলাই বনালোঁ লাড়ুখিনি। এতিয়া বনাই যাম আৰু গৰম হৈ আছে একদম। আৰু এইফালে এয়া জেতুকা পিচি থৈ, আৰু আজি আহিলে হুঁচৰি পাৰ্টি এটা, তাৰে অকণমান ভিডিঅ' কৰি থলোঁ আৰু আপোনালোককো দেখাম। আৰু বিহু বুলি তিল পিঠা কেইটামান পুৰিলোঁ আৰু বগা পিঠা বুলিও কওঁ আমি। মনে কেনেকৈ পুৰিলোঁ তাকে আপোনালোককো দেখালোঁ আৰু। আৰু এয়া বৰপিঠা। আৰু আমাৰ ঘৰ এয়া ৰাতিপুৱাৰ পৰিৱেশ একদম আৰু এয়া জেতুকা লগালোঁ বিহু। ওচৰতে এটি খেল হৈ আছে আৰু মই যাওঁ বুলি ভাবিছোঁ, এপাক আহিছোঁ তাকে আহি আছোঁ মই এয়া। আৰু মই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে চাই আপোনালোকে লাইক কৰি দিব, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ যদি ভিডিঅ'বোৰত কিবা ভুল হৈছে সেইবোৰো আপোনালোকে আঙুলিয়াই দিব, মোৰো ভাল লাগিব আৰু শুধৰণি কৰিবলৈ ময়ো চেষ্টা কৰিম। তো আজিলৈ আহিছোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু বাই বাই।